BJP Ratcharia Songatum Pen Election Campaign ke Pangchengpo. Karbi Anglong Arlo Pregjam Ratcharia Songasongsi. Bini Jang Mia Chiklo ni Pioneer Cap Arni BJP Kili Kiturdun a candidate Amar Singh Tisophan Pahai Nangjipu ke Mangpen Surubotor Bokajan Lapen Borjana Long Rak Amei Pipini Pen Pangchengponlo. Sonsi non kewang jilang Arni a constituency tin along tame election campaign upon rat amei pipa dopon po pusi alo tame paklang ponlo. Lapen campaign along Karbi Anglong Autonomous Council CM lapen tim Karbi Anglong atumpen cirap citudun po pusi inji. নরেন্দ্র মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমাৰ কি দিছে ভয় দিছে ভয় পাইছে নাই মোদী ভয় কিন্তু নৰেন্দ্ৰ মোদী আহাৰ পিছৰ পৰা এই সকলোবোৰ কংগ্ৰেছৰ যিটো অপব্যৱস্থা অপশাসনৰ এই সকলো ব্যৱস্থা কিন্তু মহিলা মিটিউটি আছে অমৰ সিং পিছত জিকাব জিকাৰ লগে লগে এই ৰাস্তাবিলাকৰ কাম কৰা আৰম্ভ হ'ব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। ভাৰতীয় জনতা পাৰ্টি প্ৰাৰ্থী অমৰ সিং পিছত বিপুল ভোটত জয়যুক্ত কৰাৰ স্বাৰ্থত আমি নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছোঁ। প্ৰথমে আমি সমষ্টিত প্ৰায় ৯,০০০ ভোটাৰ আছে তাৰ পৰা যোগদান কৰিছে বেলেগ বেলেগৰ ৰাজনীতিৰ পৰা যোগদান কৰাও আছে। আজি সভাৰ প্ৰায় ৭,০০০ মান নৰেন্দ্ৰ মোদী বোকাজান MEC সমষ্টিত আপোনালোকৰ চকুতে দেখা পাইছে যিমানখিনি যোৱাবাৰ কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ নিৰ্বাচনত যিবিলাক কণ্টেষ্ট কৰিছে গোটেইখিনি কণ্টেষ্ট কেণ্ডিডেটবিলাকক তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীয়ে যোগদান কৰিছে। ইয়াৰ স্থানীয় বিধায়ক ডক্টৰ নমৰ মমিন ডাঙৰীয়া আৰু লোকেল MEC আমি গোটেইখিনি টিম এটা আহিছোঁ যাতে কাৰ্বি আংলং আৰু ডিমা হাছাও আৰু ৱেষ্ট কাৰ্বি আংলং এই তিনিটা জিলাৰ পৰা 6 ST পাৰ্লিমেণ্টাৰী কনষ্টিটুৱেঞ্চিৰ তৰফৰ পৰা 3 লাখ to 4 লাখকৈ অধিক যাতে নৰেন্দ্ৰ মোদী উপহাৰ দিব পাৰে তাৰ কাৰণে আমি দিনে ৰাতি ৰাইজৰ ওচৰত গৈছোঁ। মূলতঃ বোকাজান এলাচিত কি ষ্ট্ৰেটেজি গ্ৰহণ কৰিব বিজেপিয়ে? ইয়াত বোকাজান সমষ্টিত যিমানখিনি দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়াল আছে সেই গোটেইখিনি পৰিয়ালবিলাকৰ যিটো নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ পৰা যিটো দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ যিটো আঁচনি আছে যে বিনামূলীয়া ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি বিনামূলীয়া অৰুণোদয় কাৰ্ড পোৱা মাহত প্ৰত্যেক মাহত 1250 টকা তেওঁলোকৰ একাউণ্টত যাব। তাৰপিছত ট্ৰিটমেণ্টৰ কাৰণে যিবিলাকৰ আৰ্থিক টকা পইচা অভাৱ তেওঁলোকৰ কাৰণে বিনামূলীয়া ট্ৰিটমেণ্টৰ কাৰণে বছৰৰ 5 লাখ 5 বছৰৰ 25 লাখ টকা দুখীয়া মানুহবিলাক উপহাৰ দিয়া সেই কাৰ্ডৰ পৰা আৰম্ভ কৰি বিনামূলীয়া গেছৰ কানেকশ্যন কৰাৰ পৰা আৰম্ভ কৰি সেই গোটেইখিনি আঁচনিবিলাকৰ পোৱা স্বাৰ্থত আৰু যিবিলাকৰ এটা পলিং ষ্টেচনত ৰাস্তাবিলাক খুব বেয়া বোকা ৰাস্তা হয় কেঁচা ৰাস্তা হয় সেই গোটেইখিনি ৰাস্তাবিলাকক যাতে পকা কৰা সেইবিলাকৰ সংকল্প আমি লৈছোঁ।